Good morning. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো গ্লেম গাৰ্ল সুইটি ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ। আজি হৈছে গোসাই বিহু। আজি গোসাই বিহুৰ বাবে মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছোঁ, যিহেতু মোৰ বাবে এটা নতুন অভিজ্ঞতা আৰু মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ বাবেও হয়তো নতুন হ'ব পাৰে। কিছু ঠাইত এনেদৰে গোসাই ফুৰোৱা নিয়ম পালন কৰে, কিন্তু কিছু ঠাইত নকৰে। তো আমাৰ ইয়াতে বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাটৰ পৰা গোসাই ইয়াতে ভিৰ গাঁৱলৈকে গোসাই ফুৰোৱাৰ নিয়ম আছে। যিহেতু ভিৰ গাঁৱলৈকে আহিব, তো লাকিলি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাই ভাল লাগিছে। তো চাই থাকক আজি দিনটো কেনেদৰে কি কৰোঁ, গোসাই ফুৰোৱাৰ নিয়মনো কেনেদৰে ইয়াতে পালন কৰা হয়, কি কৰে সকলোখিনি দেখাই আছোঁ। ফাৰ্ষ্টতে দেখাইছোঁ ৰ'ব আমাৰ ঘৰৰ সন্মুখত। এয়া ঘৰৰ সন্মুখত কলপুলি পুতি আছে দাদাহঁতে, আৰু এনেদৰে সকলোৰে ঘৰৰ সন্মুখত সজাই পৰাই তোলে গোসাই আদৰিবৰ বাবে। গোসাই আহিব বুলি ৰখি আছোঁ। চাওক, এইটো ৰাস্তা দি আহিব আৰু আহি লৈ প্ৰত্যেকৰে ঘৰতে তেনেকৈ গোসাই আদৰিব, আৰু আমাৰ ঘৰতো ঠিক তেনেকৈ আদৰিম। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া বৌ, মই আৰু কুকি চাবলৈ গৈছিলোঁ কিমান দূৰ আছে আৰু গোসাই আহি পাবলৈ, তাকে চাব গৈছিলোঁ। ফাইনেলি মাজবেৰী গাঁৱত গোসাই আহি পাই গ'ল। এয়া এঘৰকৈ এনেদৰে আদৰি যাব সকলোৱে। ঠিক তেনেদৰে আমাৰ ঘৰতো আদৰিম। গোসাই আদৰাৰ পিছত এনেদৰে সকলোকে প্ৰসাদ দিছে মা আৰু বৌয়ে। ইয়াতে জিৰাইছিলে খন্তেক সময় আমাৰ ঘৰৰ সন্মুখত গোসাই। ভাল লাগিলে সঁচাকৈ।
এয়া হৈছে আমাৰ ভিৰগাঁৱৰ মূল নামঘৰ ভাগ। ইয়াতে গোসাঁই খন্তেক সময়ৰ বাবে জিৰণি লৈছে। আপোনালোককতো সকলোখিনি দেখাইছোৱেই। সুদূৰ বিশ্বনাথ ঘাটৰ পৰা প্ৰায় 4 কিলোমিটাৰ বাট আহি লৈ ইয়াতে অকণমান সময় জিৰাই নামঘৰৰ পৰা পোনে পোনে আহি লৈ ভিৰগাঁৱত যি ঐতিহ্যমণ্ডিত মেলাৰ বাকৰি আছে, গোসাঁই মেলাৰ বাকৰি আছে, তাতে আহি অকণমান সময় ৰখিব। ইয়াত এতিয়া আহিলোঁ মূল কথালৈ। বিশ্বনাথ ঘাটৰ এই বিশ্বনাথ মন্দিৰ ভাগৰ যি গোসাঁই আছে, সেই গোসাঁইক 338 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো ঠিক একেদৰে গোসাঁই ফুৰোৱা নিয়ম ইয়াতে উদযাপন কৰা হৈছে। বিশ্বনাথ ঘাটৰ পৰা সুদূৰ ভিৰগাঁৱৰ সেই মেলাৰ বাকৰিলৈ লৈ যোৱা হয় গোসাঁইক। খোজকাঢ়ি প্ৰায় 4 কিলোমিটাৰ দূৰত্বৰ সেই ঠাইলৈ লৈ যোৱা হয়, আকৌ পুনৰ তাৰ পৰা ঘূৰাই অনা হয়। এয়া হৈছে গোসাঁই ফুৰোৱা নিয়মৰ মূল কথাখিনি। এয়া ৰাস্তাত গৈ থকা গোসাঁই লৈ গৈ থকাৰ দৃশ্য। সঁচাকৈ বহাগ মাহৰ এই গোসাঁই বিহুৰ দিনাখন খুব ভাল লগা পৰিৱেশৰ সৃষ্টি হয় আমাৰ এই বিশ্বনাথ ঘাটত। পাৰিলে আহিবচোন, আপোনালোকেও উপভোগ কৰিব। সঁচাকৈ ভাল লাগিব আপোনালোকৰো। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেই দিনটো সকলোকে আশীৰ্বাদ দি প্ৰত্যেকৰ ঘৰতে সুন্দৰভাৱে গোসাঁইক আদৰি পুনৰ সেই বিশ্বনাথ ঘাটৰ মন্দিৰলৈ আহি পাই গ'ল গোসাঁই। এতিয়া প্ৰায় সময় হৈছে 30 বাজিছে, ৰাতিপুৱাই গৈছে। সঁচাকৈ ভাল লাগে। সকলো ভক্তই খুব ফূৰ্তি মনেৰে এই দিনটো উদযাপন কৰে। সকলোৱে পবিত্ৰ মনেৰে সেৱা জনাই যাতে গোটেই বছৰটি ভালে কুশলে পাৰ হয়, তাৰ বাবে সকলোৱে আশীষ লয়। খুব ভাল লগা মুহূৰ্ত। সঁচাকৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰো ভাল লাগিছে। কেনেকুৱা লাগিলে জনাব নাপাহৰিব। পিছে আপোনালোকৰ ফালে এনেদৰে গোসাঁই ফুৰোৱা নিয়ম পালন কৰে নেকি, সকলোখিনি জনাবচোন। এতিয়া মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা লাগিলে জনাব নাপাহৰিব। লগতে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই উপভোগ কৰিব পাৰে সুন্দৰ মুহূৰ্ত।